কুহিমাৰীৰ এখন যাদুময় হাত যিকোনো মুখ আঁকি তোলে শাৰীৰিকভাৱে সক্ষম হীৰকে নমস্কাৰ কলিয়াবৰ নিউজলৈ আপোনালোকক স্বাগতম জনাইছো আজি আমি আপোনালোকৰ সৈতে পৰিচয় কৰি দিম কলিয়াবৰৰ কুহিমাৰীৰ এজন আশ্চৰ্যকৰ প্ৰতিভাশীল যুৱক হীৰকৰ হাতত যেন যাদু আছে কাগজ বা কেনভাছত যিকোনো ব্যক্তিৰ ছবি হুবহু আঁকি তোলে তেওঁ যুৱক প্ৰতিভা হীৰকৰ ছবি চাবলৈ আজি ওলাই অহা মানুহে ক'ব সত্যক দেখি যেন চিত্ৰত প্ৰাণ আহে শিশুৰ হাঁহি বৃদ্ধাৰ চকু বা যিকোনো অভিব্যক্তি সকলো হীৰকৰ দৰে জীৱন্ত স্থানীয় লোকে তেওঁক গৌৰৱৰ সৈতে কুহিমাৰীৰ হীৰ বুলি ক'ব পাৰে তেওঁৰ মাটিৰ সৈতে জুৰি থকা আচৰণ আৰু শিল্পপ্ৰেমে সকলোৰে হৃদয় জয় কৰিছে আৰ্টে হ'ব পাৰে মাত্ৰ ছবি অঁকা নহয় হীৰকে প্ৰমাণ কৰিছে যে এই মাধ্যমৰ জৰিয়তে মানুহৰ জীৱন অনুভৱ আৰু কাহিনী অমৰ কৰি ৰখা যায় এই ধৰণৰ অনুপ্ৰেৰণাদায়ক খবৰ আৰু আগলৈ আহি থাকিব সংযুক্ত হৈ থাকক কলিয়াবৰ নিউজৰ লগত নিউজ চেনেলটো সাবস্ক্ৰাইব লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ